নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা ঘৰুৱা সামগ্ৰীয়ে বনাব পৰা ফেচ পেক। আৰু এই বস্তুখিনি আপোনালোকৰ সকলোৰ কিটচেনতে থাকে প্ৰায় মানুহৰে। আৰু মই এটা কফিৰ পেকেট লৈছোঁ আৰু তাৰ পৰা এচামুচ কফি লৈছোঁ। আৰু কম পৰিমাণে অকণমান হালধি, আৰু বহুত বেছিও নল'ব, অকণমান হালধি লৈছোঁ। অকণমান হালধি এয়া ধুনীয়াকৈ মই মিক্স কৰি ল'ম। তাৰ পৰা মই অলপ নেমু ৰস চেপি ল'ম। ধুনীয়াকৈ নেমু ৰসটো উলিয়াই ল'ম। তাৰপিছত মই ধুনীয়াকৈ এটা পেষ্ট বনাম। এয়া চাওক, মই ৰসটো উলিয়াই লৈছোঁ চেপি। এই ফেচ পেকটো আপোনালোকৰ মুখৰ উজ্জ্বলতাত বহুত বেছি পৰিমাণে সহায় কৰিব। আপোনালোকে যদি এনেদৰে আপোনালোকে কণ্টিনিউ এসপ্তাহ বা সানি চালে আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। এয়া মই চব মুখখন চাফা কৰি লৈছোঁ, ধুনীয়াকৈ ৱাছ কৰি ল'লোঁ আৰু বহুতেই ভাল ৰিজাল্ট পাব আপোনালোকে। মুখৰ উজ্জ্বলতা হওক, আৰু কাৰোবাৰ যদি মুখৰ পিম্পলছৰ সমস্যা আৰু ক'লা দাগৰ সমস্যা আছে, সেইখিনি দূৰ কৰাতো সহায় কৰে আৰু যথেষ্ট সহায় কৰিব। মই নিজৰ ক্ষেত্ৰতে মই পাইছোঁ, আৰু মোৰ মাজতে বহুত এনেকুৱা ক'লা দাগ পৰিছিলে, গুটি হৈছিলে। এনেদৰে ময়ো এনেকৈ এপ্লাই কৰিলোঁ এসপ্তাহমান, আৰু নিজে বহুত ভাল পাইছোঁ সানিও। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। আপোনালোকে সানি চালেহে আপোনালোকে গম পাব, অনুভৱ কৰিব। আৰু যেতিয়া আপোনালোকে এইখিনি এনেকৈ লগাব, আৰু অলপ সময় 5 মিনিটমান আপোনালোকে এনেকৈ লগাব, আৰু মুখখন উজ্জ্বলতা বৃদ্ধি কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব। আপোনালোকে এনেকৈ সানিব পাৰে, মাজে মাজে এনেকৈ সানি থাকিব, আৰু বহুত ভাল হয়। আৰু এনেকৈ যদি আমি বহুত কম খৰচতে আমি এনেকৈ মুখৰ যত্ন ল'ব পাৰোঁ ঘৰতে, কম পইচাতে। সেয়া মই ধুনীয়াকৈ মুখত সানি লৈছোঁ এইখিনি। আপোনালোকে এনেকৈ সানি 5 মিনিটমান ৰাখি দিব, বা 4 মিনিট 5 মিনিটমান এনেকৈ ৰাখি দিব। অলপ যেতিয়া শুকাই যাব ন, তেতিয়া অলপ অকণমান মুখখন টানি ধৰিব পাৰে দেই। তাৰপাছত ধুনীয়াকৈ এয়া চব সানি হৈ গ'ল। তাৰপিছত মই ৱাছ কৰি ল'লোঁ। এতিয়া ইমানেই মুখখন মিহি লাগিছে, কৈছোঁ নহয় আপোনালোকক। আৰু মুখখন ইমান কোমল লাগি গৈছে যেতিয়া মই সনাৰ পাছত, ৱাছ কৰাৰ পাছত বহুত বেছিয়ে কোমল লাগে, আৰু নিজৰে চুই চাবলৈ ভাল লাগিছে। আপোনালোকেও এনেকৈ ঘৰতহে এনেকৈ ফেচ পেক বনাই সানিব পাৰিব মুখত, আৰু বহুত কম খৰচতে। আপোনালোকে মাজে মাজে এনেকৈ এপ্লাই কৰিব মুখত, আৰু আপোনালোকে নিজেই সানিব, তেতিয়া আপোনালোকে গম পাব, আৰু কিমান ভাল এটা ৰিজাল্ট পাব। আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই বাই।